গাইজ আজিৰ ভিডিঅ'ৰ টপিক হৈছে আমি সকলোৱে ভাল পোৱা এটা বিষয় আৰু আমি সকলোৱে সদায় অশান্তিও পাওঁ সেই বিষয়টো লৈ আৰু আমাৰ সকলোৱে ঘৰত কেতিয়াবা নহয় কেতিয়াবা কিবা এটা নহয় কিবা এটা ক্ষেত্ৰত সেই বিষয়টোৱে কেতিয়াবা বহুত ডাঙৰ প্ৰব্লেমৰ ক্ৰিয়েট কৰে। গতিকে মই সেই কথাটোকে আজি বিশ্লেষণ কৰি আপোনালোকৰ আগত দাঙিবলৈ চেষ্টা কৰিম আৰু টপিকটো হৈছে এটা সাধাৰণ টপিক, স্মাৰ্টফোন, মোবাইল, লেপটপ, কম্পিউটাৰ আৰু আমাৰ জীৱন। তো প্ৰথমেই ভিডিঅ'টো আগুৱাই লৈছোঁ। তো কথাটো হ'ল বৰ্তমান আমি যুগত দেখিছোঁ টেকন'লজি ইমান গ্ৰ' কৰি গৈছে যে টেকন'লজি নহ'লে আমি এক ছেকেণ্ড জীয়াই থাকিব নোৱাৰোঁ। আপোনালোকে বিশ্বাস কৰিব নোৱাৰে। যদি 1 মিনিটৰ কাৰণে নেটৱৰ্ক বন্ধ হৈ যায় তেতিয়াহ'লে আমাৰ পৃথিৱীৰ ভাবিব নোৱাৰা লোকচান হৈ যাব পাৰে। সেইটো সঁচা কথা। কিন্তু বৰ্তমান এণ্ড্ৰইড ফোন ওলালে, তাৰ উপৰিও 4G ওলালে, তাৰ উপৰিও আৰু কেইদিনমানৰ পিছত কিজানি 5G 6G ওলাব, ঠিক নাই। এইবোৰে আমাৰ জীৱনলৈ কি কি কঢ়িয়াই আনিছে? বহুতৰ জীৱনলৈ বহুত সুখ কঢ়িয়াই আনিছে, বহুতৰ জীৱনলৈ বহুত দুখ কঢ়িয়াই আনিছে। কোনোবাই পাই শান্তিত আছে, কোনোবাই নাপায় শান্তিত আছে, নাপায় দুখত ভুগিছে, কোনোবাই পোৱাৰ পিছতো অশান্তি পাইছে। আৰু বিশেষকৈ আমাৰ ক্ষেত্ৰত আমি যিহেতু মধ্যবিত্ত শ্ৰেণীৰ ঘৰৰ ল'ৰা আৰু আমাৰ ঘৰৰ আন্তঃগাঁথনিও ইমান ভাল নহয়, গতিকে আমি তেনেকুৱা বস্তু এটা এফৰ্ডটো কৰিব পাৰোঁ। কিন্তু এফৰ্ড কৰাৰ পিছত তাৰ প্ৰভাৱখিনি দেখি আমাৰ ঘৰত সম্ভৱ কিছুমান অশান্তিৰ সৃষ্টি হয়, কিয়নো আমাৰ সদায় ডিপেণ্ড কৰে আমি ইন ফিউচাৰত গৈ কিবা এটা কৰি নিজে কৰি খাব লাগিব। এনেকুৱা নহয় যে মোৰ দেউতাৰ টকা পইচাৰ ওপৰত বেছ কৰি মই জীয়াই থাকিম। তেনেকৈ হ'লেতো মোক যি কৰ বুলি এৰি দিলেহেঁতেন, কিন্তু তেনেকুৱা কৰিলে নহ'ব। আমি নিজৰ ভৱিষ্যত নিজে বনাব লাগিব। কিন্তু এই ক্ষেত্ৰত যদি এটা স্মাৰ্টফোন, মোবাইল, টিভিটো পুৰণা হৈ গ'ল, টিভিত আগতে কামোৰ খাইছিলোঁ, আজিকালি টিভি লৈ কামোৰ খোৱা নহয়। তো স্মাৰ্টফোনে কি কৰিছে বা কম্পিউটাৰে কি কৰিছে, মানুহক এট্ৰেক্ট কৰিছে ইমান বেছিকৈ যে মানুহে নিজৰ 24 ঘণ্টাৰ 6 ঘণ্টা হয়তো 3 ঘণ্টা শুৱে আজিকালি মানুহে। আগতে গান্ধীজীয়ে 4 ঘণ্টা শুই ৰেকৰ্ড কৰিছিলে। আজিকালি আমাৰ কিছুমান ল'ৰা ছোৱালীলৈ গোটেই ৰাতি নুশুৱেই, ৰাতিপুৱা তেনেকেই চকুত জলকা মাৰি গুচি যায় কলেজলৈ। ময়ো কেতিয়াবা আগতে 1-2 বছৰ আগতে মই যেতিয়া তিতাবৰত আছিলোঁ হোষ্টেল, মানে মোৰ ৰুমত ভাড়া কৰি, মোৰ তেনেকুৱা হয় গোটেই ৰাতি মোবাইল চলাই ৰাতিপুৱা সাৰ নোপোৱাকেই মানে টোপনি নোযোৱাকেই কলেজলৈ গুচি যাওঁ, চকু ৰঙা ৰঙা হৈ থাকে। তো সেইখিনি আমাৰ প্ৰব্লেম কি হয়, বস্তুটোৱে আমাক ইমানেই বেছি এট্ৰেক্ট কৰে যেতিয়া তো আমাৰ সহজ সৰল মনটোৱে কি কৰে, তাক এভইড কৰিব নোৱাৰে, তাক এৰি দিব নোৱাৰে। তো ঘৰতো আমাৰ কিছুমান সমস্যা হয়, কিয়নো মাক দেউতাকেও দেখিলে নিশ্চয় ক'ব যে ল'ৰাটো বৰবাদ দিছে, ল'ৰাটোৱে নিজতকৈ বেছি নিজক দিবলগীয়া সময়খিনিও সেই মোবাইলটো হাতত দিছে। প্ৰথমেতো দি দিয়ে যে এই বস্তুটো দিলে কিজানি সি ভাল পাব, কিন্তু যেতিয়া তাৰ প্ৰভাৱখিনি দেখে তেতিয়া মনে মনে নিজে ভাবে যে কিয় দিছিলোঁ এই বস্তুটো, লাইক এনেকুৱা কিবা কিবি। কিন্তু আচলতে এইবোৰ সকলো এটা এটা ঢৌ। কোনোবাই কিবা এটা বস্তু ল'লে তাক দেখি মই ল'লোঁ, সেই তেনেকুৱা এটা প্ৰৱণতা থাকে বাবে আমি সেইটো কৰি থাকোঁ। আৰু তাৰপিছত যেতিয়া সেই তেনেকুৱা মোবাইল বা কম্পিউটাৰ নেটে হওক আমি যেতিয়া পাই যাওঁ, তাৰপিছত তাৰ যেতিয়া ৰসখিনি আমি পাবলৈ ধৰোঁ, তেতিয়া সেই ৰসখিনি এৰাব নোৱাৰা হয়। এক প্ৰকাৰৰ এডিকশ্যন টাইপৰ। মানুহে মদ খালে এডিক্টেড হয়, সেইটো খাব নালাগে বুলি কয়, তাৰ ওপৰত এডভাৰটাইজো দিয়ে। ঠিক তেনেকৈ মোবাইল চলাই মানুহ মোবাইল বলিয়া হয়, কিন্তু তাৰ ওপৰত এডভাৰটাইজ নিদিয়ে যে মোবাইল চলাব নালাগে, কাৰণ সেইটো কোনো সমীক্ষাত পোৱা নাই যে ইয়াৰ পৰা মানুহৰ কিবা অপকাৰ হৈছে। কিন্তু আটাইতকৈ ডাঙৰ অপকাৰ হৈছে মদ খালে মানুহৰ লিভাৰ বেয়া হয়, কিডনী বেয়া হয়, মানুহ চলিব নোৱাৰা হয়, মৰি থাকিব পাৰে। কিন্তু মোবাইলত বেছি টাইম দিলে বা কম্পিউটাৰত বেছি টাইম দিলে আমাৰ মানসিক প্ৰেছাৰ পৰে, মানুহ খিনখিনীয়া হয়, কথা কওঁতে খং উঠে, এনেকুৱা ধৰণৰ বহুতো প্ৰৱণতা মানুহে মোবাইল ইউজ কৰাৰ পিছত দেখিবলৈ পোৱা যায়। এইবোৰৰ কাৰণে কোনো ধৰণৰ সমীক্ষাৰ প্ৰয়োজন নহয়। আপুনি কোনোবা চাইক'লজিকেল ডক্টৰৰ চিনাকি আছে যদি তেখেতৰ ওচৰত গৈ সুধিব পাৰে। ইয়াৰ ফলাফলসমূহ মই যিদৰে কৈছোঁ তেখেতেও সেইদৰে বুজাই দিব, কিয়নো মোকো তেনেদৰে কোনোবাই বুজাই দিয়াৰ বাবে মই আপোনালোকৰ আগত সেই কথাখিনি দাঙি ধৰিছোঁ। তো আচলতে হয় কি, এই বস্তুটোৱে আমাৰ মগজু তেনেকুৱাকৈ এফেক্ট কৰে যে আমি বাকীবোৰ সমস্ত জগতৰ কথা পাহৰি কেতিয়াবা মোবাইলত বিভোৰ হৈ যাওঁ। সমস্ত জগতৰ কথা পাহৰি পেলাই এখন কল্পনাৰ জগতৰ নিচিনা এখন ভাবিব নোৱাৰা জগত এখনত আমি এনি টাইম বিভোৰ হৈ থাকোঁ। তো সেই
প্ৰৱণতাখিনি আমাক কিছু কিছু ক্ষেত্ৰত মানসিকভাৱে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে। আমি বাস্তৱ জগতৰ পৰা আঁতৰি আহিবলৈ ধৰিছোঁ লাহে লাহে, কিন্তু তেনেকুৱা হ'লে নহ'ব। আমি কৰিব লাগিব, আমি মোবাইল ল'ব লাগিব, তাৰো ভাল ব্যৱহাৰ আছে। মই যেনেকৈ এতিয়া ইউটিউবত আপোনালোকৰ আগত আহিছোঁ, তেনেকৈও কাম কৰিব লাগিব, তাৰো কোনো এটা সীমা থকাটো উচিত। মই আগতে কওঁ, প্ৰত্যেকটো বস্তুৰে এটা সীমা থকাটো উচিত। সেই কথাখিনি মানুহে বুজি পোৱাটো উচিত। আমি যেতিয়া এই কথাখিনি উপলব্ধি কৰিম, তেতিয়া হয়তো আমি এদিন পৃথিৱীৰ জীৱশ্ৰেষ্ঠ সঁচাকৈ ক'বলৈ মানে আমাক কোনো প্ৰব্লেম নহ'ব। আমি গৌৰৱ ফিল কৰিব পাৰিম যে আমি মানুহ। কিন্তু এতিয়া কি হৈছে, ডাঙৰ মানুহৰ কথাবোৰকে কওঁ। ডাঙৰ মানুহে কয় যে গছ নাকাটিবি, গছ কটাটো বেয়া। তো গছ কাটিয়েচোন ঘৰ বনাই আছোঁ। তো আমাক কয় যে মোবাইল নল'বি, মোবাইল লোৱাটো বেয়া। তুমিচোন কৈছিলা যে গছ নাকাটিবি, কিন্তু গছ কাটি পেলাই তুমি নিজে ঘৰ বনালা। মোক মোবাইল নল'বি বুলি কৈছা, মই কিয় মোবাইল নলওঁ? তেনেকুৱা টাইপৰ কথা হয়। সকলো ক্ষেত্ৰত আমাক দুখ দিলেও নহয়, আমাৰ উঠি অহা চামটোক দুখ দিলেও নহয়। আমাৰ আদৰ্শ ব্যক্তিসকলে প্ৰথমে নিজক ঠিক কৰিব লাগিব, তাৰপিছত আমাক ক'ব লাগিব। কিন্তু এই বুলিয়ে নহয় যে মোৰ আদৰ্শ ব্যক্তিসকলে ভুল কৰিছে, ময়ো কৰি যাম। মোৰ বিবেক আছে, বুদ্ধি আছে, ভগৱানে মোক সেইটো আদৰ্শ ব্যক্তিৰ পৰা ল'বলৈ শিকোৱা নাই। ভগৱানে মোক নিজৰ বিবেক বুদ্ধি নিজকে দিছে, গতিকে নিজেই চাব লাগে। লাইক যদি কোনোবাই ভুল কৰিছে, তুমি জানা সেইটো ভুল, তেতিয়াহ'লে নকৰিব। কিন্তু তুমি যদি সেই মানুহটোৱে ভুল কৰিছে বুলি ভবা নাই, শুদ্ধ কৰিছে বুলি ভাবি তাক অনুকৰণ কৰিছা, তেতিয়াহ'লে সেই মানুহজনৰ গাত দুখ, মইতো ক'বলৈ নাপাম। কিন্তু এতিয়া প্ৰশ্ন হয় এটাই, যে আমাৰ জগতখন যদি আজি এনেদৰেই থাকে, মোবাইল, টিভি, হোৱাটছআপ এনেকুৱা মানে বাস্তৱত অৰ্থ নথকা এখন দুনিয়াত যদি আমি ভাগি থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ভৱিষ্যত সঁচাকৈ অন্ধকাৰ। লাগে ডাঙৰ মানুহে কওক, সৰু মানুহে কওক, বাচ্ছা এটাই কওক, কিন্তু এইটো কথা সঁচাকেই ঠিক যে যদি আমি এনেদৰে এখন অবাস্তৱ পৃথিৱীত জীয়াই থাকোঁ, তেতিয়াহ'লে বাস্তৱ পৃথিৱীত আমি ভৱিষ্যতে গৈ একো কৰিবগৈ নোৱাৰিম। হয়, আমি বহুতেই চেষ্টা কৰোঁ যে অনলাইনতে আমি সকলো কৰিব পাৰোঁ নেকি, কিন্তু অনলাইনত তুমি সকলো কৰিব পাৰিবা, কিন্তু অনলাইনত তুমি নিজৰ মনটো বিলাই দিব নোৱাৰিবা। নিজৰ মনৰ ভাৱখিনি আদান প্ৰদান কৰিব পাৰিবা, কিন্তু লাইভত তুমি মানুহৰ লগত কথা পতা আৰু ফেচবুক, হোৱাটছআপ, টুইটাৰে হওক, ভিডিঅ' কলিঙে হওক, আনকি কিবা 3D কলিঙে হওক, তথাপিতো তোমাৰ সেইটো অনুভৱ কেতিয়াও নাহে। গতিকে আমি বাস্তৱ জগতৰ লগত সমানে ফেৰ মাৰিব লাগিব, তাৰ লগত কল্পনা জগত বা সেই অবাস্তৱ পৃথিৱীখনৰ লগতো আমি টাইম পাৰ কৰিব লাগিব। আচলতে সেইবোৰ টাইম পাৰ কৰা এটা বিষয়, সেইবোৰ আমাৰ একেবাৰে ডেইলি লাইফত 24 ঘণ্টা লাগি থাকিবলগীয়া বিষয় নহয়। গতিকে সেই কথাখিনি মই ভাবোঁ সকলোৱে বুজি পায়। মই যিদৰে বুজি পাইছোঁ আপুনিও বুজি পায়, আৰু আপোনাৰ ওচৰত থকা 10জনেও বুজি পায়। কিন্তু আচলতে আমি কথাবোৰ বুজি পাওঁ, এপ্লাই নকৰোঁ, সেইটো ডাঙৰ কথা। আপুনি যেতিয়া নিজৰ মনটো গহীন কৰিব পাৰিব, তেতিয়াই নিজে এই বস্তুখিনি বুজি চাব পাৰিব, তেতিয়া হয়তো আপুনিও বুজি পাব যে এইটো কাম কৰি মই নিজক ধ্বংস কৰি আছোঁ। আৰু যিদিনা আপুনি সেইটো বুজি পাব, তেতিয়াহ'লে ভাবিব যে আপুনিও প্ৰকৃত মানুহ।